নমস্কাৰ মই মধুস্মিতা মোৰ ইউটিউব চেনেল আত্মস্থলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালো আজিৰ ভিডিঅ'টোত মই লৈ আহিছো কেইটামান অতি গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্স 1st মে টু 3rd মে যিকেইটা আপকামিং কম্পিটিটিভ এক্সামৰ বাবে ইম্পৰ্টেন্ট হ'ব পাৰে গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে সম্পূৰ্ণকৈ চাব আহকচোন এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰো আজি ভিডিঅ'টোৰ প্ৰথমটো প্ৰশ্ন ইন হুইচ সিটি ৰিলায়েন্স ফাউণ্ডেশ্যন উইল সেট আপ 1000 বেড কেয়াৰ ফেচিলিটিজ কোনখন চহৰত ৰিলায়েন্স ফাউণ্ডেশ্যনে প্ৰায় 1000 বিছনাযুক্ত কেয়াৰ ফেচিলিটিজ সেট আপ কৰিব বা স্থাপন কৰিব উত্তৰটো হৈছে জামনগৰ আৰু এই জামনগৰ চহৰখন গুজৰাটত আছে কোৱেশ্চন নম্বৰ 2 when international labor day was celebrated কেতিয়া আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস উদযাপন কৰা হৈছিল উত্তৰটো হৈছে 1st মে অৰ্থাৎ 1 মে তাৰিখে আৰু এই আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস উদযাপন কৰা মূলতে হ'ল শ্ৰমিকসকলৰ যি সফলতা তাক উদযাপন কৰা আৰু লগতে শ্ৰমিকসকলে বিভিন্ন ক্ষেত্ৰত কেতিয়াবা শোষণৰ বলি হ'ব লগা হয় আৰু সেই সম্পৰ্কত সমাজৰ মাজত সজাগতা বৃদ্ধি কৰা Question number 3 at which place the 2021 Asian Boxing Championship will be held কোন স্থানত বা কোন ঠাইত 2021 চনৰ এছিয়ান বক্সিং চেম্পিয়নশ্বিপ অনুষ্ঠিত হ'ব উত্তৰটো হৈছে ডুবাই মনত ৰাখিব পূৰ্বতে নিউ দিল্লীত অনুষ্ঠিত হোৱাৰ কথা আছিল কিন্তু বৰ্তমান দিল্লীত যি কৰোনা ভাইৰাছৰ দ্ৰুত সংক্ৰমণ হৈছে তাৰ বাবে এই স্থানৰ পৰিৱৰ্তন কৰা হ'ল নেক্সট question number 4 what is Serum Institute of India's new vaccine price for state governments ৰাজ্য চৰকাৰসমূহৰ বাবে ভাৰতৰ সিৰাম ইনষ্টিটিউটে ভ্যাকচিনৰ প্ৰাইচটো বা দামটো নতুনকৈ কিমান নিৰ্ধাৰণ কৰিছে উত্তৰটো হৈছে 300 পাৰ ডোজ প্ৰত্যেক ডোজত 300 বা 300 টকা আৰু পূৰ্বতে 400 টকা আছিল পাৰ ডোজত নেক্সট কোৱেশ্চন নম্বৰ 5 হোৱাট ইজ ভাৰত বায়োটেকস নিউ ভ্যাকচিন প্ৰাইচ ফৰ ষ্টেট গভৰ্ণমেণ্টছ ৰাজ্য চৰকাৰসমূহৰ বাবে ভাৰত বায়োটেকে ভ্যাকচিনৰ নতুন দামটো কিমান নিৰ্ধাৰণ কৰিছে উত্তৰটো হৈছে 400 পাৰ ডোজ অৰ্থাৎ প্ৰত্যেকটো ডোজত 400 টকা আৰু পূৰ্বতে এই দাম আছিল 600 টকা গতিকে ক'ব পাৰি যে সিৰাম ইনষ্টিটিউট আৰু ভাৰত বায়োটেকে কোভিড-19ৰ যি ভ্যাকচিন তাৰ দামটো কিছু পৰিমাণে ৰাজ্য চৰকাৰসমূহৰ বাবে কমাই দিছে কোৱেশ্চন নম্বৰ 6 which state government has launched corona warriors scheme কোনখন ৰাজ্য চৰকাৰে কৰোনা যোদ্ধা আঁচনি মুকলি কৰিছে বা লঞ্চ কৰিছে উত্তৰটো হৈছে মধ্যপ্ৰদেশ আৰু এই আঁচনিখনৰ জৰিয়তে যিসকল আচলতে কৰোনা ভাইৰাছৰ বা কোভিড-19 ৰ যোদ্ধা হয় আৰু তেওঁলোকে কৰ্মৰত অৱস্থাতে নিজৰ মৃত্যু খাবতিবলগীয়া হ'ল তেওঁলোকৰ পৰিয়ালৰ বাবে এক আৰ্থিক সাহায্যৰ লগত জড়িত আঁচনি কোৱেশ্চন নম্বৰ 7 ইণ্ডিয়ান নেভি হেজ লঞ্চড দ্য হুইচ অপাৰেশ্যন ফৰ শিপমেন্ট অফ অক্সিজেন কণ্টেইনাৰ্ছ অক্সিজেন কণ্টেইনাৰ্ছসমূহ প্ৰেৰণ কৰিবৰ বাবে ইণ্ডিয়ান নেভিয়ে কোনটো অভিযান আৰম্ভ কৰিছে উত্তৰটো হৈছে সমুদ্ৰ সেতু 2 নেক্সট কোৱেশ্চন নম্বৰ 8 Who has launched a special WhatsApp number for pregnant women? গৰ্ভৱতী মহিলাসকলৰ সুবিধাৰ বাবে কোনে এক বিশেষ WhatsApp নম্বৰ লঞ্চ কৰিছে বা আৰম্ভ কৰিছে উত্তৰটো হৈছে নেশ্যনেল কমিশ্যন ফৰ ওমেন অন 29th এপ্ৰিল 2021 2021 চনৰ 29 এপ্ৰিলত ৰাষ্ট্ৰীয় মহিলা আয়োগে এই WhatsApp নম্বৰটো মুকলি কৰিছে আৰু WhatsApp নম্বৰটো হৈছে 9354954224 নেক্সট কোৱেশ্চন নম্বৰ 9 ৰিসেন্টলি which states were celebrated their foundation day on 1st May অলপতে কোন কেইখন ৰাজ্যই ফাউণ্ডেশ্যন ডে বা প্ৰতিষ্ঠা দিৱস উদযাপন কৰিলে 1 মে তাৰিখে উত্তৰটো হৈছে গুজৰাট এণ্ড মহাৰাষ্ট্ৰ কোৱেশ্চন নম্বৰ 10 recently which country's cabinet has approved ban on all types of face coverings in public places অলপতে কোনখন দেশৰ কেবিনেটে পাব্লিক প্লেচেছত বা ৰাজহুৱা স্থানত মুখ ঢাকি ৰখা যিকোনো ব্যৱস্থাক নিষেধাজ্ঞা আৰোপ কৰিছে উত্তৰটো হৈছে শ্ৰীলংকা আৰু এই ক্ষেত্ৰত মুখ ঢাকি ৰখা ব্যৱস্থা বুলি ক'লে আমি বুৰখা কথাও ক'ব পাৰো বা বিভিন্ন ধৰণৰ ব্যৱস্থাৰ কথা ক'ব পাৰো কোৱেশ্চন নম্বৰ 11 who became the first woman officer to be appointed as commanding officer in border routes organization কোনগৰাকী মহিলা প্ৰথম মহিলা যাক border routes organizationত কমান্ডিং অফিচাৰ হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে উত্তৰটো হৈছে বেইশালী হেৱাসী নেক্সট কোৱেশ্চন নম্বৰ 12 recently who became the first Indian woman to have Wild Innovator Award বন্য উদ্ভাৱক বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলাৰ নাম কি উত্তৰটো হৈছে ডক্টৰ কৃতি কৰণ নেক্সট কোৱেশ্চন নম্বৰ 13 when is আয়ুষ্মান ভাৰত ডে সেলিব্ৰেটেড কেতিয়া আয়ুষ্মান ভাৰত দিৱস উদযাপন কৰা হয় উত্তৰটো হৈছে 30th এপ্ৰিল অৰ্থাৎ 30 এপ্ৰিল তাৰিখে আৰু ইয়াৰ মূল উদ্দেশ্য হৈছে টু প্ৰমোট এফৰ্ডেবল মেডিকেল ফেচিলিটিজ ইন ৰিমোট এৰিয়াছ অফ দ্য কাণ্ট্ৰি দেশৰ যিসমূহ ভিতৰুৱা অঞ্চল আছে সেই অঞ্চলৰ মানুহে যাতে স্বাস্থ্যৰ যিসমূহ সুবিধা সেইসমূহ লাভ কৰিব
কৰিব পাৰে নিজৰ সামৰ্থ্য অনুযায়ী আৰু সেই দিশটো প্ৰমোট কৰাটোৱে হৈছে আয়ুষ্মান ভাৰতৰ মূল উদ্দেশ্য Question number 14 Who has been appointed as the new finance secretary of India ভাৰতৰ নতুন বিত্তীয় সচিব হিচাপে কাক নিযুক্তি প্ৰদান কৰা হৈছে উত্তৰটো হৈছে টিভি সোমনাথন এতিয়া আহিছো আজি ভিডিওটোৰ একেবাৰে শেষৰটো প্ৰশ্নলৈ Question number 15 Government has set road construction target of 15 lakh crore in how many years বছৰৰ ভিতৰত চৰকাৰে 15 লাখ কোটি টকাৰ road construction target বা পথ নিৰ্মাণ টাৰ্গেট স্থিৰ কৰিছে উত্তৰটো হৈছে 2 years অৰ্থাৎ 2 বছৰৰ ভিতৰত আজিৰ ভিডিওটো ইমানে আশা কৰো ভিডিওটো চাই ভাল পালে আৰু ভিডিওটোৰ পৰা উপকৃত হ'ব যদিহে ভিডিওটো চাই ভাল পালে তেতিয়া লাইক কমেন্ট আৰু শেয়াৰ কৰিবলৈ কিন্তু নাপাহৰিব যদিহে আপুনি মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেন্তে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে কাষতে থকা ঘণ্টা বেলটো বজাই দিব যাতে মই আপলোড কৰা প্ৰত্যেকটো ভিডিওৰ নটিফিকেশন আপোনালোকে আগতীয়াকৈ পায় থ্যাংক ইউ